না এইবিলাক ক'ব লগা একো নাই, এইবিলাক কোনো ইস্যু নহয়। তেখেতে পুলিচক ভয় কৰি পলাইছে না নপলাইছে এইবিলাক আমাৰ ক'ব লগা একো নাই, আৰু আমি তেনেকুৱা চিন্তা কৰা মানুহো নহয়, আৰু আমাৰ দলে এইবিলাক আমি আলোচনা কোনো সময়ো নাই। আমাৰ কথাটো হ'ল স্পষ্টভাৱে এই অঞ্চলৰ উন্নতি হ'ব লাগে, শান্তি থাকিব লাগিব, সকলোৱে আমি আগবাঢ়ি লৈ যাম। স্যার আপনি কলে যে মেরামতি না স্যার ভেঞ্চার বিলাকের অবস্থা কি আছে এলপি আর এমই ভেঞ্চার স্কুল এটা কথা স্পষ্ট আমি কৈ আহিছোঁ, ভেঞ্চাৰ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিবৰ কাৰণে আমাৰ BTC চুক্তিত ইয়াৰ সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ প্ৰক্ৰিয়া ইতিমধ্যে অফিচিয়েলি চলি আছে, কোনটো পৰ্যায়ত কেনেকৈ লৈ যোৱা হ'ব, কাৰণ এইটো মানে অসম চৰকাৰৰ পৰা এটা চেংচনৰ খুব প্ৰয়োজন আছে, কাৰণ বৃহৎ এটা ফাইনেন্সিয়েল এটা ইমপ্লিকেশ্যন আছে। কিন্তু এটা প্ৰক্ৰিয়া চলি আছে, এটা কমিটি বনাই পেলাই সেইটো কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ সেইটো প্ৰক্ৰিয়াটো চলি আছে। মুঠতে আমাৰ যিটো দপাত চুক্তিৰ দপাত যিখিনি আছে সেইখিনি পূৰণ কৰিবৰ কাৰণে চৰকাৰে বদ্ধপৰিকৰ, আৰু BTC চৰকাৰ, অসম চৰকাৰ, ভাৰত চৰকাৰ ধুনীয়াভাৱে এটা ভাল সম্বন্ধত আছে, আলোচনা কৰি আছে, সময়ত সেইটো চব হৈ যাব। নেতৃত্বত আমাৰ প্ৰায়ৰিটি হ'ল এডুকেশ্যন, সেইকাৰণে ছুপাৰ 50 এটা আঁচনি লোৱা হৈছে, যাৰ দ্বাৰাই আমাৰ IAS অফিচাৰ আৰু IPS অফিচাৰ আমাৰ মানে অফিচাৰ সৃষ্টি কৰিব লাগিব, সেইটো আমি প্ৰয়োজন বোধ কৰিছোঁ। সেইটো অলৰেডি আঁচনি লোৱা হ'ল, ইতিমধ্যে কামটো চলি আছে। এতিয়া স্কুলবিলাক চব ভাঙা আছে, ক'ৰবাত যদি টিন, ক'ৰবাত ৱাল নাই, ক'ৰবাত মানে খোৱা পানী নাই, ব্যৱস্থা তেনেকৈ। তো 17টা বছৰত BPF এইটো কৰা নাই একো। এতিয়া আমাৰ চৰকাৰে এইটো মানে ৰিপেয়াৰিং কৰিবৰ কাৰণে আমি আঁচনি লৈছোঁ। 400টা ইতিমধ্যে ঘোষণা কৰা হৈছে যে LP আৰু ME স্কুল ৰিপেয়াৰিং কৰিবৰ কাৰণে, ৰিন'ভেশ্যন কৰিবৰ কাৰণে ইতিমধ্যে আৰম্ভ কৰা হৈছে, ধুনীয়াকৈ হ'ব, আৰু অনাগত দিনত হাইস্কুল কৰা হ'ব। মুঠতে আমাৰ স্কুল বিল্ডিংবিলাক ভাল হওক, ল'ৰা ছোৱালীবিলাক যাতে তাত গৈ পেলাই নিজকে অলপ মানে স্কুল বুলি যিটো ভাবা সেইটো মনোভাৱটো যাতে জাগি উঠে, সেইটো আমাৰ উদ্দেশ্য হয়।